সকলোকে নমস্কাৰ জোহাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ হৈ প্ৰেছ বিবৃতি দিব ওলাইছোঁ। আৰু এইটো কাৰণ হ'ল কোকৰাঝাৰত যিটো ঢলমাৰাত যিটো ইনচিডেণ্ট হৈছে, আমাৰ আদিবাসী ইয়াং দুজনী ছোৱালীৰ নাম অনামিকা বাৰা আৰু চাৰিতা লাকৰা, যিটো কাণ্ড হৈ গ'ল তাতে, সেই কাণ্ডক লৈ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু পুলিচ প্ৰশাসনক আমি সদৌ অসম আদিবাসী কেন্দ্ৰ সমিতি চেণ্ট্ৰেল কমিটিৰ হৈ অনুৰোধ জনাব খোজোঁ যে যিসকলে সেই ইনচিডেণ্টত জড়িত হৈ আছে তেখেতসকলক কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে আমি গম পাইছোঁ গোলাম মুস্তাফা আৰু ইজাহান আলীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে আমি এইটোও ক'ব খোজোঁ অসম চৰকাৰ তথা আমাৰ BTC চৰকাৰক যে তাত যদি আৰু কিছুমান ব্যক্তি জড়িত হৈ আছে তেখেতসকলকো আপোনালোকে কৰায়ত্ব কৰিব লাগে। আৰু যদিহে ৰেপ আৰু মাৰ্ডাৰ কৰিছে, আমাৰ সন্দেহ আছে ৰেপ আৰু মাৰ্ডাৰৰ, তো যদিহে ৰেপ আৰু মাৰ্ডাৰ কৰিছে তেখেতসকলক কিন্তু ফাঁচি দিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ এজ এ ৱৰ্কিং প্ৰেচিডেণ্ট মই অনুৰোধ জনাইছোঁ। আৰু যিসকল দুষ্কৃতিকাৰীয়ে এনেকুৱা কাণ্ড গোটেই আমাৰ আদিবাসী জাতি বা আমাৰ অসমৰ যিকোনো আমাৰ মহিলা, যিকোনো আমাৰ ভনীৰ লগত কৰি গৈ আছে তেখেতসকলক উচিত শাস্তি দিব লাগে। কাৰণ যেতিয়ালৈকে চৰকাৰে সেই কালপ্ৰিটসকলক যদি উচিত শাস্তি বা কিবা এটা ভাল থ্ৰেটেনিং শাস্তি যদি নিদিয়ে তেতিয়ালৈকে কিন্তু এনেকৈ কালপ্ৰিট ওলাই থাকিব। সেইকাৰণে মই অনুৰোধ জনাব খোজোঁ অসম চৰকাৰ তথা BTC চৰকাৰক যে তেনেধৰণৰ মানুহবিলাকক ডাইৰেক্ট গুলি মাৰিব লাগে। কাৰণ যদি আমি তেনেকৈ ষ্ট্ৰিক্ট একশ্যন নলওঁ তেতিয়া কি হয়, আজি আমাৰ আদিবাসী ভাই ভনীৰ লগত হৈ আছে, অহাকালি কাৰোবাৰ বেটীৰ লগত হ'ব, অহাকালি আপোনাৰো বেটীৰ লগত হ'ব পাৰে। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ তথা প্ৰে কৰিব খোজোঁ যে আপোনালোকে ষ্ট্ৰিক্ট একশ্যন লওক, যাতে এনেকুৱা ইনচিডেণ্ট যাতে অসমত কাৰো ফেমিলিৰ লগত যাতে হ'ব নোৱাৰে বা হ'ব নাপায়। কাৰণ যদি আমি ষ্ট্ৰিক্ট একশ্যন ল'ম তেতিয়াহে কিন্তু কালপ্ৰিটসকলে ভয় খাব, আৰু যদি নলওঁ তেতিয়া কালপ্ৰিটসকলে পইচা দি কিনে লেনদেন কৰি কিনে সিহঁতে বাচি যায়। আজি যদি তেখেতলোকক জেলত ভৰাই দিওঁ 2-3 দিন 3 মাহ 4 মাহৰ পাছত আকৌ সেই কালপ্ৰিটবিলাকে ওলাই আহে। সেইকাৰণে মোৰ অনুৰোধ আছে অসম চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে যিসকল দুষ্কৃতিকাৰী আমাৰ অনামিকা বাৰা আৰু চাৰিতা লাকৰাৰ মাৰ্ডাৰ কৰা, ৰেপ কৰাৰ লগত জড়িত হৈ আছে সকলোকে কৰায়ত্ব কৰি কিনে ডাইৰেক্ট গুলি মাৰিব লাগে। সেইখিনিকে কৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰ সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট দেৱজিৎ তিৰ্কী আকৌ এবাৰ অসমৰ গোটেই পাব্লিকক মই অনুৰোধ জনাইছোঁ, আজি আদিবাসী ছোৱালীৰ লগত হৈছে, কালি আপোনালোকৰ ছোৱালীৰ ওপৰতো হ'ব পাৰে। সেইকাৰণে এনেকুৱা ইনচিডেণ্টত জাতি ভেদ ধৰ্ম নাচাই সকলোৱে কিন্তু মাত মাতিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।